to my YouTube channel Kaustubh Sharma Vlog. তো আজি হৈছে প্ৰথমে মই আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহু আজি হৈছে উৰুকা আজি মানে ইয়াতে খানা খোৱা হ'ব বোলে। খানা আজি ভিডিঅ'টো বিশেষ একো নহয়, আজি ভিডিঅ'টোত হ'ব খানাৰ ওপৰত এটা ভিডিঅ' যোনটো অসমীয়া মানুহ খানা মানে খানা খাব লাগে। তো খানা খাব লাগে বহুত দিনৰ পৰা ভাবি আছোঁ যে খানা এটা খাব লাগছে কিন্তু আজি উৰুকাৰ দিনাখন খানা এটা খাবৰ কাৰণে আহিছোঁ। তো লগত আছে মোৰ জিনছো কিটামান শৰ্মা। হেল্ল' বাই ওকে দিন যায় ৰাতি হ'ল এতিয়া হৈছে দুপৰীয়াতে। আৰু আজিৰ দিনটো কেনেকৈ গ'ল মই আপোনালোকৰ ভিডিঅ' তুমি নেদেখালোঁ, কাৰণ তো কিমান দেখুৱাম আপোনালোকৰ ভিডিঅ' মোৰো ভিডিঅ' ইমান নহয়। তো এতিয়া সময় আহিছে দেখুওৱা আপোনালোকক। তো আজি যোনটো মেইন যোনটো কামটো মই ৰাতি আপোনালোক দেখুৱাম, ৰাতি খণ্ডখিনি পাব। এতিয়া এটা আপোনালোকে য'ত আমি খানা খাম তাৰ এটা ভিউ এটা চাই লওক। 1 2 তো এতিয়া বহুতে মোক কৈছে যে এইটো ঘৰ মোৰ ঘৰ নহয়, এইটো ঘৰ মোৰ খুৰাৰ হয়। তো ইয়াতে আজি আমি খানা খাম বুলি ভাবিছোঁ। তো এটা ইয়াৰ পৰা ভিউ চাই লওক। বাহিৰত হৈছে ৰাতি, আৰু এতিয়া মই আছোঁ খুৰা ঘৰত যাই মই এতিয়া কিবা খাই আছোঁ, গুড়া সান্দা খাইছোঁ। এতিয়া অলপ পিছতে যাম বাহিৰত যাম, আৰু বাহিৰত যাই জুই এক কৰি থ'ব পাৰিব। তো কি আছে যে স্পিকাৰ এইটো মেইন বস্তুটো মই ভাবছোঁ নাই নাপাতে না, আনি লুকাই থৈছে মই ভাবছোঁ নাই বুলি মই কৈ আছোঁ আনি লুকাইছে। আজি হাঁহটো নেকি ডাঙৰটো আপলা সৰুটো এইটো একচুৱেলি আমাৰ ঘৰৰে হয়, এইটো ঘৰৰে। বাপৰে এই মুহূৰ্ততে মই আপোনালোকৰ কথা কওঁ, এই ভিডিঅ'টোত যিকোনো বেকগ্ৰাউণ্ড মিউজিক কপিৰাইট ছঙো যাব পাৰে। তো আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে মোৰ কপিৰাইট ষ্ট্ৰাইক যে নলগাই, মই এইটোৱে আপোনাৰ ওপৰত অনুৰোধ। তো কাৰণ খানা হৈ যায় কালি ৰাতি গ'ল খানাটো। মই এতিয়া আহিছোঁ ঘৰত। আজি হৈছে আপোনাৰ মাঘৰ বিহু, আৰু আজি মই ভিডিঅ'টো মই নবনাওঁ কাৰণ আজি ভিডিঅ'টো যাবই। কালি খাৱাখিনি ভিডিঅ'খিনি মই দেখালোঁ, বহুত লাজ লাগে কিবা লাগে, ঘৰৰ পৰা পাৰ্মিশ্যন মোক নিদিলা, আৰু সেইকাৰণে মই বনাব কিন্তু যিখিনি পাইছোঁ মই আপোনালোকৰ কাৰণে মই বনাইছোঁ অন্তত হ'লেও। তো যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ এৰিছোঁ।